ট্ৰেভেলিটি ডিজি চেনেলটোলৈ আন্তৰিক স্বাগতম জনাই মই এটা নতুন ব্লগ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই গৈ আছোঁ শিৱসাগৰলৈ। ট্ৰেইনত যাম, ট্ৰেইনত যাই কাৰ ঘৰলৈ যাওঁ, ক'ত ক'ত ফুৰোঁ আপোনাৰ মাজত দেখুৱাম। উৰুকাৰ পিছদিনা গৈছিলোঁ, এটা কথা লক্ষ্য কৰিছোঁ যে বিহুৰ বতৰত গুৱাহাটীত গাড়ীৰ সংখ্যা তেনেই তাকৰ। এই 7 বজাৰ দৃশ্য, উলুবাৰী ফ্লাইঅভাৰ, এনে গাড়ীত যান জঁটত এইটো সময়ত যাব নোৱাৰি, কিন্তু কিমান কম গৈছে গুৱাহাটী ষ্টেচন পালোঁ। আহি পালে ডিব্ৰুগড় গুৱাহাটী নাগালেণ্ড এক্সপ্ৰেছ। ইয়াত মই ডবাটো বিচাৰি লওঁ S3। এইটো S3ত বহি ল'লোঁ, বহি লৈ আপোনালোকৰ মাজলৈ দেখুৱাইছোঁ। আৰু অহাকালি গৈ পাম ৰাতিপুৱা। আৰু এনেদৰে খাই লৈ শুই ল'লোঁ, শুই লৈ ৰাতিপুৱা আহি পালোঁ শিৱসাগৰ। মোৰ লগৰ সীমান্তৰ ঘৰত থাকিম, দেউতাকে নিব আহিব। আৰু ইয়াতে মই চাহ খাই ল'লোঁ, চাহ খাই লৈ দেউতাক আহি গ'ল, দেউতাকৰ লগত তেওঁলোকৰ ঘৰলৈ বুলি যাত্ৰা কৰিলোঁ। নগাঁৱলৈকে ট্ৰেইনলৈ আহিছিলোঁ, আৰু তাৰ পিছত মই এইফালে যাত্ৰা কৰি পোৱা নাই, যোৰহাট শিৱসাগৰ এইটো চাইড। এতিয়া আহি পালোঁ, আহি পাই তেওঁলোকৰ ঘৰৰ ভিতৰত সোমালোঁ। প্ৰথমে ভাবিছিলোঁ তেওঁলোকৰ ঘৰত থাকিব কেনেকুৱা লাগে, পিছত গম পালোঁ যে তেওঁলোক মানুহৰ বহুত মৰমীয়াল হয়, মোৰ বন্ধু আগৰ পৰা চিনাকি। তেওঁলোকৰ তাতে থাকিলোঁ। এয়া সীমান্ত শুই আছে ঘৰৰ ভিতৰত, তাক মাত দিলোঁ। ল'ৰা ল'ৰা নিষ্ঠাৰ ভাৰ্চিটি, এইটো নিষ্ঠাৰ ভাৰ্চিটি আৰু টকা পাইছিলোঁ, এইটো নিষ্ঠাৰ পাইছোঁ, টকা পাইছিলোঁ। আৰু কিমান পাইছিলোঁ পইচা? পইচা মানে তোমাৰ মই যদি প্ৰফেচাৰ কাৰণে এপ্লাই কৰোঁ, মই 1 মাৰ্কছ পাম। এইটো ভাৰ্চিটি সীমান্ত হিৰোৱে আৰু কালি আমি যাম বল, আমি যাম বুলি গ'লো। মই ৰাস্তা দেখাব লাগিব, যা ভিতৰত যা। আগতে বহি যোৱা, আগতে আগত বহ নেকি? ঠিক আছে। সীমান্তহঁতৰ দোকানত এটা কুকুৰ আছিল সৰুৰ পৰা থকা, তাৰ লগত খেলি আমি ঘৰলৈ গ'লোঁ। ঘৰলৈ গৈ পিছদিনা ৰাতিপুৱা আমি শিৱসাগৰলৈ যাত্ৰা কৰিলোঁ। ভিডিঅ'টো বহুত দীঘল হয়, সেইবাবে নেক্সট ভিডিঅ'টোত ক'ত ক'ত গ'লোঁ দিম। ভিডিঅ'টো চাব সকলে, ধন্যবাদ। হেলমেটটো আনিব গৈছে লগৰজনৰ। এতিয়া আমি যাম শ্ৰীকৃষ্ণৰ আশীৰ্বাদ লৈ। নমস্কাৰ।